ও মোৰ আপোনাৰ দেশ, ও মোৰ চিকুনি দেশ, ইমান সুন্দৰ এটা গীত আমাক উপহাৰ হিচাপে বেজবৰুৱাদেৱে দি থৈ গ'ল। তেখেতক চিৰকৃতজ্ঞ। নমস্কাৰ জনাই এয়া মই দেখুৱাব বিচাৰিছোঁ সেইখন হৈছে জৈৱিক বিচিত্ৰৰে ভৰপূৰ এটা অঞ্চল। ইয়াত আমাৰ মাজৰ পৰা হেৰাই যাব বিচৰা বা বহুতো অচিনাকি গছ আজি মই আপোনালোকক দেখুৱাম। মই আজি প্ৰথমবাৰৰ কাৰণে দেখিছোঁ, লগতে আপোনালোককো দেখুৱাম বুলি আগবাঢ়ি আহিছোঁ। সঁচাকৈ এইদৰে যদি আমাৰ গছ সংৰক্ষণ হৈ থাকে তাতকৈ আৰু ভাল লগা কথা একো হ'বই নোৱাৰে। এই গছজোপা যে আপোনালোকক দেখুৱাইছোঁ, এই গছজোপা সকলোৱে পৰিচিত। আমাৰ আইতাহঁতৰ মুখত শুনিছিলোঁ বা বিহু গানত শুনিছিলোঁ, বৰসমথুৰি ৰঙেৰে ওঠত লগাই নাচনীসকলে নাচিবলৈ যায় বোলে। আজি মই প্ৰথম দেখিলোঁ আমাৰ সমাজৰ পৰা হেৰাই যোৱা এই গছজোপা এইদৰে ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখি থৈ দিছে। এইজোপা হৈছে হলং গছ। আজি মই প্ৰথম দেখিছোঁ হলং গছজোপা। কিমান ডাঙৰ হয় কি কথা নাজানো, কিন্তু আমাৰ পুৰণিকলীয়া আমাৰ জাতীয় গছ হয় হলং গছ। ইয়াত নেম প্লেটখন থকাৰ দেখিহে মই গম পালোঁ যে এইজোপাই হৈছে হলং গছ। আগতে কেতিয়াও দেখা নাছিলোঁ। একেবাৰে ক্ষীণ গুৰিটো, কিন্তু ওপৰটো বিৰাট ডাঙৰ। এইজোপা হৈছে হলং গছ, এইজোপা হৈছে লালি গছ। ইয়াত নাম লিখি থোৱাৰ কাৰণে গম পোৱা গৈছোঁ। এইজোপাৰ নাম হৈছে টাকামালা পাণচপা গছ। এইজোপা হৈছে হেলচ গছ। যিহেতু মই এখন পাৰ্কলৈ আহিছোঁ, সেই পাৰ্কত অকল গছ গছনিয়ে আছে। তাত বিভিন্ন ধৰণৰ গছ গছনি সংৰক্ষণ কৰি থোৱা আছে। এইজোপা হৈছে নগা চম্পা, ঔটেঙা পাতৰ নিচিনা অলপ। মই প্ৰথমতে ঔটেঙা পাত বুলি ভাবিছিলোঁ, এয়া নগা চম্পা। এইজোপা হৈছে টেপৰ টেঙা গছ। আগতে সৰুতে শুনিছিলোঁ টেপৰ টেঙা, কিন্তু গছজোপা যিহে প্ৰথম দেখিছোঁ। পাৰ্কৰ ভিতৰতে এইদৰে লিখা আছে, ও মোৰ আপোনাৰ দেশ জাতীয় সংগীতটো। চাওকচোন ইমান ধুনীয়াকৈ তেখেতসকলে ৰাখি থৈ দিছে। চাওকচোন কিমান বিশাল হয় গছ গছনিয়ে ভৰপূৰ। ইয়াত কিন্তু একো নাই, অকল সংৰক্ষণ কৰি ৰাখিছে গছ গছনিবিলাক। বিভিন্ন ধৰণৰ আমাৰ মাজত হেৰাই যোৱা কিছুমান গছ গছনি। এইখনেই হৈছে জৈৱ বৈচিত্ৰ উদ্যান। এইখন আছে কমলাবাৰী পিকনিক প্লেচ গেলেকীত। যদি কোনোবাই পিকনিক খাব আহে আপোনালোকে নিশ্চয় কেতিয়াবা চাব পাৰিব।